হেল্ল' বন্ধুসকল, কি ক'ম, আজি পূৰা চফাই কাম দিছে মোক, চফা কৰিব দিছে। আজি চব মোক এইবিলাক কৰিব দি থৈ গৈছে, মানে ইমানেই হাবি হৈ আছে মই ক'ব নোৱাৰোঁ। মানে ডেইলি চফা কৰোঁ, কিন্তু ডেইলি এনেকুৱা হৈ যায়। এইটো বাৰু সপ্তাহৰ মূৰত এদিন চফা কৰোঁ, চব কেনেকুৱা মানে হৈ যায় তো ক'ব নোৱাৰোঁ। মানে কি হৈ গৈছে, মানে কি হৈ যায়। ফ্ৰিজততো আমি বস্তু থওঁৱেই, ফ্ৰিজৰ ওপৰতো বস্তু হৈ গৈছে, কেনেকুৱা হৈ গৈছে ক'ব নোৱাৰোঁ, নিজে হৈ যায়। আৰু এইবোৰতো আছে আৰু কিচেনটোতো জানেই, চফা কৰোঁ এই লেতেৰা হয়, চফা কৰোঁ এই লেতেৰা হয়, কোনো ধৰণৰ হেৰি নাই। তাৰপিছত এই বেগত আকৌ কি আছে, দেখিছে চব্জিও মানে ওলোৱা নাই। সেইটো কি ক'ম আৰু, সুস্থি মানুহ এনেকুৱা। আৰু আপোনালোকে আৰু এটা দেখাইছোঁ হা, এইটো চব মানে প্ৰত্যেকটো বস্তু দৰকাৰ হ'ব বুলি থৈ যাওঁ। এই ৰিম'ভাৰ দেখিছে, খতম, শেষ হৈ গ'ল, কিন্তু মই পেলোৱা নাই। মানে দৰকাৰ হ'ব, মানে এটা থাকে ন, আপোনালোকৰ হয় নে নহয় নাজানো, মোৰ কিন্তু এইবোৰ মানে এনেকুৱা হৈ যায়, মানে দৰকাৰ হ'ব মানে ৰছী এডালো নেপেলাওঁ, মানে চব এনেকৈ থৈ যাওঁ। এয়া মানুহজনৰ পৰা চেঞ্জ কৰিছিলে, এইটো কিজানি আকৌ কেতিয়াবা দৰকাৰ হ'ব, এইটোও থৈ গৈছোঁ এনেকুৱাকৈ। এইখনতো মই বহুত ভাল পাওঁ, কি ফচি গৈছে দেখোন। এইখন মই বহুত ভাল পাওঁ, এনেকুৱা কিয় ভাল লাগে নাজানো। ইয়াত এটা আছে পেকেটটোত, কিন্তু গোটেই পেকেটটো থৈ দিছোঁ। এইবোৰে মানে আল্টু ফাল্টু বস্তুবিলাক থৈ আজি এইবিলাক চব চফা কৰিব লাগিব, পেলাই দিব লাগিব। ইয়াতো বস্তুটো নাই, ঢাকনটো আছে, নাজানো এতিয়া কি কৰিম আৰু গোটেই বিলাক মানে আৰু এটা কি এইবিলাক এইটো মোক কিহৰ কি দেখিছেনে, একত মই ষ্টেণ্ড লগা যে দেখিছেনে, এইটো কিন্তু পূজা কৰা ধূপ বুলি নাভাবিব আকৌ, এইডাল কিলাৰ ধূপ হয়। মহ খেদাওঁ যে আমি, সেইটো ধূপৰ কাৰণে এইটো মই লৈ থৈ দিছোঁ। দেখিছে কেনেকুৱা, মই মানে একো বস্তু মানে মই পেলাব নিবিচাৰোঁ। এতিয়া চিকতাই ক'ম নে কি ক'ম নাজানো নিজকে। ঠিক আছে, চফাই লাগি যাওঁ, নহ'লে অলপ পিছত খানা খাবলৈ আহিব। যদি চফাই মই শেষ নকৰোঁ, এইটো নকৰিলে হেৰি আহি যাব। গতিকে ফটাফট ষ্টাৰ্ট কৰি দিওঁ চফা কৰিবলৈ। আৰু যিবোৰ কাৰণে গালি খাই আছোঁ, ইটো থৈ যাওঁ লেতেৰাবিলাক, সেইখিনি কিমানখিনি পেলাব পাৰোঁ চেষ্টা কৰোঁ। বেছিভাগতো মোৰ হাতৰ পৰা পেলনি নহ'ব যেন পাইছোঁ, কাৰণ মই সুমিয়াই থ'বলৈ চেষ্টা কৰোঁ যে। আজি কিন্তু পেলাবলৈ গালি পাৰি থৈ গৈছে, তাকে কিমান পেলাব পাৰোঁ চাওঁ। মই আহিছোঁ, ৰখিব মই ওলাইছোঁ। মোৰ আকৌ পাৰ্চেল এটা আহিলে, পাৰ্চেলটো লৈ লওঁ। কাম কৰাৰ মাজতে পাৰ্চেল। পাৰ হৈ গৈছেগৈ। একো নহয়। কিমান আছিল দাদা? এইটো চাওকচোন। 51 হ'ল জানো? মানে পাৰ্লাৰ যোৱা নাই যে, সেইটো কাৰণে ঘৰত দি যাব ক'লোঁ। ক'বতে নি? ঠিক আছে, পাৰ্চেলটো লৈ ল'লোঁ। ৰুমত গৈ আকৌ চফাই ষ্টাৰ্ট। চাই লওঁ কি আহিলে। কেনেকুৱা ধৰণৰ আহিছে সেইটোহে চাব লাগে। ভাল আহিছে, বেয়া আহিছে।
লাগিছে ন, ভালে লাগিছে। বহুত ভাল বস্তু আহিছে মই যিহেতু, আৰু ইমান কম দামতে মই এইটো লৈছোঁ। ইমান কম দামত লৈছোঁ তো ইমানেই আহিব ন, আৰু ইমান কিন্তু পইচাটো চাই বহুত ভালেই আহিছে, কাৰণ ইমান কমত লৈছোঁ। 350ত লৈছোঁ না, 350টো ব্ৰাছটো ক'বলৈ গ'লে চব ভালেই আহিছে। মেকআপৰ ব্ৰাছ হৈছে বহুত ভাল আহিছে। থেংক ইউ ফ্লিপকাৰ্ট, বহুত ধুনীয়া বস্তু আহিছে দে। চাওঁতে কাম ষ্টাৰ্ট কৰিব পৰা নাই, আৰু এতিয়া মোৰ কাম কৰি মানে খানা বনাম মানে বহুত হেৰি হৈ গৈছে, মানে টাইমটো বহুত হৈ গ'ল। বাপৰে 11টা বাজি গ'ল। খানা বনাব লাগিব, হেৰি কৰিব লাগিব। এতিয়া মই কৰিম কোনফালৰ পৰা ষ্টাৰ্ট, কোনফালৰ পৰা কৰিম মই বুজিয়ে পোৱা নাই। কোনফালৰ পৰা ষ্টাৰ্ট কৰিম, মানে ওপৰটো কৰিম নে প্ৰথম তলতো কৰিম নে তলতো কৰিম, নে গোটেইবিলাক কটাই ল'ম, মই সেইটোৱে ভাবি আছোঁ কি কৰিম। এতিয়া মই গোটেইবিলাক পাতি দিলোঁ, কাম কৰি এটালোঁ। ইফালে কুকাৰ ভাত পাতি দিছোঁ, চব্জি পাতি দিলোঁ, দাইল বনাই দিছোঁ। দাইলত পূৰা ঔটেঙা দি দিছোঁ, আজি গৰম গতিকে অলপ টেঙা খোৱাটো ভাল। আৰু এইফালে পদুনাৰ চাটনি বনাইছোঁ আমৰ লগত, বহুত ধুনীয়া হৈছে। অলপ খাই চালোঁ, ভাগৰি গৈছোঁ। এতিয়া বাথৰুমলৈ অলপ যাব লাগিব। অ' মাই গড, বাথৰুম চৰি কৰিবলৈ আছেই, কাপোৰ এদম আছেই। হৈ গ'ল এতিয়া গা পা ধুই পূৰা ফ্ৰেছ। এতিয়া তেখেত আহিব, খানা খাম আৰু হৈ যাব। আৰু আজি কিন্তু বহুত কাম কৰিলোঁ, ভিডিঅ'টোত ইমান দেখাব পৰা নাই। ইমানটো কাম কৰিছোঁ, চবটো দেখাব নোৱাৰোঁ, হয় নাই? ভাত নোখোৱাৰ আগত টোপনিয়ে যাম চাগে, ৰখি অলপ টিভিকে চাই লওঁ। বাই।